Yamaha FZ বাইকৰ টেংকিত ধৰে 13 লিটাৰ পেট্ৰল কিন্তু পেট্ৰল পাম্পত ভৰাই দিলে 16 লিটাৰ পেট্ৰল পাম্পৰ কাণ্ড দেখি হতভম্ব বাইকৰ গৰাকী অৱশেষত বাইকৰ টেংকিৰ পৰা পেট্ৰল উলিয়াই যোগ কৰাত ওলাল ইমান পেট্ৰল পেট্ৰল পাম্পৰ বিৰুদ্ধে জোখতকৈ কমকৈ তেল দিয়াৰ অভিযোগ কোনো নতুন নহয় কিন্তু এইবাৰ পেট্ৰল পাম্পক হাতেলুতে ধৰিলে এজন যুৱকে দুবুৰীৰ আগমনিৰ বেলগুৰি পেট্ৰল পাম্পত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ এইজন যুৱকে তেওঁৰ এফজেড বাইকখনত পেট্ৰল ভৰাবলৈ আহিছিল যুৱকজনে অভিযোগ কৰা অনুসৰি বাইকখনত পূৰ্বৰে পৰা 2 লিটাৰ পেট্ৰল আছিলেই কিন্তু আগমনিৰ এই ডিপোটোত যুৱকজনৰ বাইকত ভৰাই দিলে আৰু 1440 টকাৰ পেট্ৰল চাওক এইখন পেট্ৰল ভৰোৱাৰ ৰিচিপ্ট 1440 টকাত প্ৰায় 14 লিটাৰ পেট্ৰল ভৰাই দিয়াত আচৰিত হয় যুৱকজন কিয়নো এফজেড বাইকৰ টেংকিত ধৰে 13 লিটাৰ পেট্ৰল হে ডিপুৰ মতে 14 লিটাৰ পেট্ৰলেই সোমাইছে বাইকৰ টেংকিত কিন্তু বাইকৰ গৰাকীয়ে কোনো পধ্যেই নামানে সেই কথা ইয়াকে লৈ ডিপুটোত সৃষ্টি হয় উত্তেজনাৰ আহে আৰক্ষীও অৱশেষত কথাৰ প্ৰমাণ কৰিবলৈ বাইকৰ টেংকিৰ পৰা পেট্ৰল উলিয়াই পুনৰ যোগ কৰে তেতিয়া বাইকৰ টেংকিৰ পৰা 12.4 লিটাৰ পেট্ৰল হে ওলায় অৱশেষত নিজৰ ভুল স্বীকাৰ কৰি অতিৰিক্ত পেট্ৰলখিনি অন্য এখন বাইকত ভৰাই দিয়ে পেট্ৰল পাম্প কৰ্তৃপক্ষই মানে মই তেল ভৰাব আহিছিলো ঘৰৰ পৰা ওলাইছিলো মোৰ গাড়ীত অলৰেডি 2.5 লিটাৰ তেল মই ভৰাইছিলো কিন্তু আহোঁতে যাওঁতে ধৰি লওক 1/2 লিটাৰ তেল গৈছে তথাপি আৰু 2 লিটাৰ থাকবা লাগে তেল যেতিয়া মই ভৰাইলো যেন্তু মানুহে তেল ভৰাই এই তেল ভৰাই ফেলে কল যে তোৰ 1440 টকা তেল গেল মানে কেই লিটাৰ গেল 14 লিটাৰ গেছি 14 লিটাৰ গেছে তা মই ফিৰ কলো এইখন গাড়ীত তো 14 লিটাৰ তেলৰ কেপাচিটি নাই অলৰেডি মোৰ 2 লিটাৰ তেল আছেই নহয় গেছে মই এনকে কোৱাৰ পিছত ইহঁতে না মানে মইতো না মানো তাৰপিছত ইহঁতে কলো তেলটো উলাই ফেলে জুকক তেলটো উলাই আছো মানে ইহঁতে উলাই আছে মই কৈ আছো তাৰপিছত ইহঁতৰ ষ্টাফৰ একজন মানুহ আছে তাৰমানে মই কৈ থাকোঁতে মই অলপ চিঞৰিছিলো ইহঁতৰ ষ্টাফৰ মানুহ এটা শুনা পাই পেলাই কয় এতে চিল্লা হাল্লা নকৰবি মাৰ খাই যাবি কিন্তু মুখ চুখ ফাটি যাব কিন্তু মোক মাৰবা কাৰণে আছিল কাৰণ মই আৰু মোৰ এটা সৰু ভাইটি আছিল সেইকাৰণে তাৰপিছত যেতিয়া আৰু মই উপায় নাপালো তেতিয়া মই ৰখি আছো মোৰ তেলটো মই কৈ আছো যে এইখন গাড়ীটো 1400 টকাৰ তেল নোসোমায় এইটো কি কৰে কৰক তাৰপিছত আকৌ এক্সট্ৰা কৰি তেল আনি ফেলে মোৰ পিছত মোৰ সৰু ভাইটি এটা গাড়ী লৈ আছিল এক্সট্ৰা কৰি তেলটো লৈ ফেলে বেলেগ গাড়ীখনত ভৰাই দিলে দি ফেলে এইটো মানে 1440 টকাৰ তেল মিলাই দিলা কিন্তু যেতিয়া মই তেলটো জুকিছিলো গাড়ীৰ পৰা ওলাই ফেলে তেতিয়া 12 লিটাৰ 400 তেল ওলাইছিল আগত তেল মোৰ আছিল গাড়ীত মানে গাড়ীৰ পৰা উলিয়াই ললে 1200 12 লিটাৰ 400 তেল ওলাইছে মানে টেংকিটো খালি কৰি পেলাই কিন্তু ইহঁতে কোৱা মতে 14 লিটাৰ 400 তেল মাৰিছে ইহঁতে কিন্তু মোৰ 2 লিটাৰ আগৰ মোৰ 2 লিটাৰ আছিল আৰু কেপাচিটি কিমান 13 লিটাৰে কেপাচিটি তেল কিমান কম দিলে মোৰ হিচাপত 4 লিটাৰৰ ডিফাৰেন্স হয় 400 গ্ৰাম পাও সেই তেলখিনি পিছত দিছে আৰু পিছত দিল বেলেগ গাড়ীত ভৰাই দিল এখন গাড়ীত নাযায় পইচাটো মাৰি দিছো না তাৰ পিছত এতিয়া তেলটো মোক লাগব না বেলেগ গাড়ীত ভৰাই দিছে গতিকে বাইকত পেট্ৰল ভৰাওঁতে সাৱধান হওক অন্যথা আপুনিও জোখতকৈ লাভ কৰিব পাৰে কমকৈ পেট্ৰল